আজি মই এটা মিক্স পিঠা বনাবৰ কাৰণে লৈছোঁ। তাৰ কাৰণে মই লৈছোঁ 1 কাপ চুজি, 1 কাপ চেনি, 1 কাপ নাৰিকল আৰু 1 কাপ ময়দা, 1 চামুচ বেকিং পাউডাৰ, 1 চামুচ ঘিউ আৰু মোক ইয়াৰ লগত লাগিব অলপমান ৰিফাইন তেল। এতিয়া মই এই বস্তুখিনি ইয়াতে মই 1 কাপ চুজি বাকি দিছোঁ। তাৰ লগতে মই দি দিছোঁ 1 কাপ ময়দা। তাৰপিছত ইয়াত মই দি দিছোঁ 1 কাপ চেনি সোৱাদ অনুযায়ী। 1 কাপ দিছোঁ মই নাৰিকল গুড়ি আৰু মই ইয়াত দিছোঁ 1 চামুচ বেকিং পাউডাৰ। তাৰ লগত দিছোঁ মই 1 চামুচ ঘিউ আৰু মই ইয়াৰ লগত দিম আৰু পিঠাগুড়ি 1 কাপ। পিঠাগুড়ি দিছোঁ মই ইয়াৰ লগত 1 কাপ আৰু মই ইয়াতে দিম ৰিফাইন তেল 1 হেতা। এইখিনি মই গোটেইখিনি একেলগে মিক্স কৰি সানি ল'ম। সানি মই গোটেইখিনি মিলাই লৈ পেলাই মই আপোনাৰ 15 মিনিটমান থৈ দিম। চেনিখিনি, নাৰিকলখিনি, চেনি গোটেইখিনি মিহল কৰি তাৰ পানীটো ওলাই পেলাই ভিজা হোৱালৈকে মই থৈ দিম। তাৰপিছত মই লাডু বনাম। লাডু বনাই মই তেলত ভাজিম। এনেকুৱা কৰি মই এতিয়া অকণ সময় থৈ দিম। পিছত থৈ দিয়াৰ পিছত মই এতিয়া উদঙাই ল'লোঁ। উদঙাই এতিয়া মই সৰু কৰি এনেকুৱা কৰি মই লাডু বনাই লওঁ। তেনেকুৱা কৰি মই লাডু বনাওঁ। তাৰপিছত মই এতিয়া গেছটো জ্বলাই দিছোঁ। জ্বলাই মই ইয়াতে পেনখন বহাই লৈছোঁ। পেনখন মই ইয়াতে এতিয়া গৰম কৰি লৈছোঁ। গৰম কৰি মই ইয়াতে এতিয়া ৰিফাইন দি দিছোঁ। মই ৰিফাইনত ভাজিম। ঘিউটো ভাজিব পাৰে, এইটো নিজৰ কথা। মই ৰিফাইনতে ভাজিম। এইখিনিতে গৰম হ'বলৈ দিছোঁ। অকণমান গৰম হওক। মই এনেকৈ এটাকৈ মই তলত দি ল'ম। গেছটো অকণমান কমাই লৈছোঁ। তেলটো গৰম হোৱাৰ পিছত গেছটো কমাই লৈছোঁ। এতিয়া মই এনেকৈ লৰাই দিম। এয়া দেখিছেনে, এতিয়া ধুনীয়া ৰং এটা লাহে হৈ আহিছে। অকণমান সময় থাকিবলৈ দিম তেলত। তাৰপিছত উঠাম। ধুনীয়া ৰং এটা হৈ আহিছে। মই তেলৰ পৰা উঠালোঁ। এয়া বাতিত থৈ দিছোঁ। ধুনীয়া লাগিছে দেখিবৰ কাৰণে। আপোনালোকেও বনাব। বহুতে বাৰু বনায়, তথাপিতো যিসকলে বনোৱা নাই তেওঁলোকেও বিহু বুলি ঘৰতে বনাব, খাব। কেনেকুৱা পায় কমেণ্টত জনাব। লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।